আজি স্কুলত সজাগতা সভাখন বৰ ভালদৰে হ'ব কিন্তু সভা পাতিলেও আমাৰ সমাজত কিমান ধৰণৰ অৱস্থা আছে নহয়নে সঁচাকৈ আজিকালি মানুহবোৰ শিক্ষিত হৈছে তথাপিও তাৰ অনুপাতে জ্ঞানৰো অভাৱ হৈছে যাৰ ফলত অন্ধবিশ্বাসৰ সৃষ্টি হৈছে ইয়াৰ বাৰু কি হৈছে বেজদেউ পৰিছে পৰিছে এইজনীৰে প্ৰভাৱ পৰিছে উপায় আছে কাৰ প্ৰভাৱ পৰাৰ কথা কৈছে ডাইন ডাইনী কোন ডাইনী বেজদেউ কোন ডাইন সেইটোতো মই কালি মাক সুধিব কিন্তু এটা কথা জানি থ ডাইনী তহঁতৰ গাঁৱৰে যদি ডাইনীজনী হত্যা কৰিব পৰা যায় তেন্তে তোৰ ল'ৰাটো ভাল হৈ এতিয়া যা 50,000 টকা লৈ আহ পূৰ্ণিমা যা এখন শৰাইত ভোজনীৰ লগতে 50,000 টকা লৈ আহ মই এতিয়া গৈ থাকো মা কালী মা কালী মা সেই মানুহজনক আৰু নামাতিবি মই বৰ বেয়া পাওঁ কিন্তু খুৰাদেউ আমাৰ স্কুলৰ ছাৰ বাইদেউ কোৱা মতে ডাইনী বুলি কোনো কথাই নাই এইবোৰ চব অন্ধবিশ্বাস তাই ঠিকেই কৈছে ল'ৰাটোক এবাৰ ডক্টৰৰ ওচৰলৈ নিয়াহেঁতেন তাৰ গা বেয়া সোনকালে ভাল হৈ গ'লহেঁতেন তহঁতি মই থাক মোৰ ল'ৰা মোৰ কথা যে আচ্ছা আজি ৰ'দালে কিয় নাহে কিবা জানানে তাই আজি মোক কৈছিল তাই হেনো গাঁওবুঢ়াৰ ওচৰলৈ কিবা কৰিবলৈ যাব তেতিয়াহ'লে আজি একো বিশেষ কথাও নাই আমি যাওঁগৈ ব'ল ভোকো লাগিছে ব'ল 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 ঐ শুন বৰ ডাঙৰ কথা এটা হ'ল কি হ'ল কথাটো ডাঙৰ তই পকা কথাটোতকৈ চিধাকৈ কবিনে কি হ'ল কৈছোঁ শুন আমাৰ গাঁৱৰ যে ৰমেশ খোৱা তেখেতৰ ল'ৰাটো শকত আপতে বৰ ধুনীয়া আছে তই সেইটো ক'বলৈকে দৌৰি আছে ব'ল আছা এনেই দেৰি হৈছে ভোকো লাগিছে ভাত খাওঁগৈ ব'ল ৰচোন তহঁতি ভালদৰে কথাটো শুনিলেহে গম পাবি কি হ'ল ক'বলৈতো দে সন্ধ্যা শুনি লওঁচোন কি ক'ব বিচাৰিছে কিন্তু ৰুদালি অনুগ্ৰহ কৰি চিধা কবি দেই সেই জেলেপীটোৰে পকাই নকবি হ'ব শুন মই অলপ আগতে ৰমেশ ছাৰৰ ঘৰলৈ গৈছিলোঁ তেখেতৰ ল'ৰাটো শুকাই খিনাৰ অৱস্থা বেয়া চোতালত খোৱালৈ এই যে গিৰিধৰ বে যে জাৰি আছে কি তই এবাৰ ডক্টৰৰ ওচৰলৈ নিবলৈ নকলি কিয় কৈছিলোঁ কিন্তু আমি নৱম শ্ৰেণী পঢ়া ছোৱালীহে আমাৰ কথা কোনে শুনিব তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো এই বেমাৰৰ কাৰণ হেনো ডাইনী কি ডাইনী কিন্তু আমাৰ স্কুলৰ ছাৰ বাইদেউসকলে কোৱা মতে ডাইনী বুলি কোনো কথাই নাই বুজিছ এইবোৰ অন্ধবিশ্বাস আমি সমাজৰ পৰা নাইকিয়া কৰিব লাগিব কিন্তু কেনেকৈ পিছে ৰ'দালি ডাইনী কাক কোৱা হৈছে গিৰিধৰ বেজে আজি কালিমাক সুধি ডাইনীৰ নামটো উলিয়াব ডাইনী বোলে আমাৰ গাঁৱৰে কোনোবা আৰু নাজানো ৰুদালি আস্থা আমি যদি ডাইনীৰ নামটো জানি লওঁ তেতিয়া আমি তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰিম কিন্তু কেনেকৈ আস্থাই ঠিকেই কৈছে আমি কিবা এটা কৰি হ'লেও মানুহজনীৰ জীৱন ৰক্ষা কৰিব লাগিব আৰু ৰ'দালি আমি অসম্ভৱ কামো সম্ভৱ কৰিব পাৰিব লাগিব যিহেতু আমি সমাজৰ নৱপ্ৰজন্ম মই এটা উপায় ভাবিছোঁ শুন Yes. ৰুদালি আমি তিনিজনী একেঠাইতে থকা উচিত নহ'ব তই সৌ গছজোপাৰ তলতে থাক আমি অকণমান আগুৱাই যাওঁ আস্থাই ঠিকেই কৈছে তোৰ ওচৰত মোবাইলটো আছে নহয় কিন্তু মই অকলে হাবিডৰা ৰুদালি তই ভয় কৰিবলৈ কথা একোৱেই নাই এই হাবিটোৰত বাঘ ভালুক একোৱেই নোলায় মাত্ৰ এটা খেল ওলাব পাৰে তই শিয়াল দেখিলে চুপচাপ থাকিবি তেতিয়া সিহঁতে তোক আক্ৰমণ কৰিব নোৱাৰে আৰু চাবি তই সাৱধানে থাকিবি হ'ব দে মই ভয় নকৰোঁ তই সাৱধানে যাবি
ৰ'দালি, মই জানো তই বৰ সাহসী ছোৱালী। আহ আস্থা, আমি পলম নকৰি আমাৰ কামত আগবাঢ়ো, নহ'লে ডাইনী কোন গমেই নাপাওঁ। বাপৰে ইমান ডাঙৰ ঘৰ এইটো। সন্ধ্যা, এইটো গিৰিধৰ বেজৰ ঘৰ হয় জানো? মই যে বিশ্বাসেই কৰিব পৰা নাই। বেজৰ ঘৰো এনেকুৱা থাকেনে? সকলোৱে কৈছিল আমাৰ গাঁৱৰ হাবিৰ সিমূৰে গিৰিধৰ বেজৰ ঘৰটো আছিল, গতিকে এইটো গিৰিধৰ বেজৰ ঘৰেই হ'ব। লোকৰ সা সম্পত্তি নিজৰ নামত কৰি লৈ এতিয়া আৰামত খাইছে শুইছে। সঁচাকৈ আমাৰ স্কুলৰ ছাৰ বাইদেউসকলে কৈছিল নহয়, যিবোৰ লোকে অন্ধবিশ্বাস বিয়পায় তেওঁলোক ধন সম্পত্তি লোভীয়া। ৰ গিৰিধৰ বেজ ওলাই আহিছে, নহ'লে ধৰা পৰিবি। ভিডিঅ'টো কৰি লওঁ। সন্ধ্যা, হাবিদৰৰ মাজতে কোনোবা অহা যেন লাগিছে। কোন বাৰু? আস্থা, ৰ'দালিয়ে কৈছিল বেজৰ ঘৰলৈ বহুত মানুহৰ আশা আছে। কিন্তু সেয়া আমাৰ গাঁৱৰ মানুহ নহয়। পিছে বেচ দেও, আজি কি বাতৰি হৈছে কওকচোন। আজি বৰ ডাঙৰ লাভ এটা হ'ল। আজি ৰমেশৰ ঘৰলৈ গৈছে। ৰমেশৰ ল'ৰাটো গা ভাল নহয়, এজনী ডাইনীৰ বাবে হোৱা বুলি কৈ থৈ আহিছে। পিছে বেচ দেও, ডাইনী কাক সজাম বুলি ভাবিছে? বৰ ডাঙৰ প্ৰশ্ন সুধিল। মা কালী গাঁৱৰ সিমূৰীয়া থকা মিনতিত ডাইনী সজাম বুলি ভাবিছো। তাইৰ গিৰিয়েক বিয়াৰ এমাহৰ পিছতেই ঢুকাল। তাই বৰ অকলশৰীয়া। তাই এতিয়া বহুত ধন সম্পত্তিৰ গৰাকী, আৰু তাইৰ কিবা এটা হ'লেও তাইৰ হৈ মাত মাতিবলৈ কোনো নাই। আৰু তাই হত্যা কৰিব পাৰিলে আমি লাখৰ ওপৰত মুনাফা কৰিম। পিছে বেচ দেও, এই কামটো জানো সহজ হ'ব? তেনেকুৱা কিমান ডাঙৰ কাম আমি কৰিছো। সিদিনা মহেন্দ্ৰ আমাৰ গাড়ীৰ সন্মুখত পৰি গ'ল। বাগিচাৰ সেই ঠাই আমি মৃতদেহটো থৈ আহোঁ, আৰু মানুহে ভাবিলে তাক ভূতে হত্যা কৰিলে বুলি। আৰু আমি এইটো মানুহক এইবোৰ বিশ্বাস কৰাব লাগিব। তেতিয়াহে আমাৰ লাভ হ'ব। কাম আছিল নেকি বেচ দিওঁ? আৰু একো কাম নাই। তই মাত্ৰ এই কাম কৰিবলৈ সাজু হৈ থাক। এতিয়া তই গৈ থাক। বাটত দেৰি হ'লে কুকুৰ আৰু শিয়ালে চিঞৰিব, আৰু গাঁৱৰ মানুহে সন্দেহ কৰিব। ঠিক আছে বেচ দিওঁ, মই তাক গৈ থাকোঁ। পিছে বেচ দিওঁ, সেই কামটো কেতিয়া কৰিব? কামটো তোৰ পূৰ্ণিমাত। আহোঁ বেচ দিওঁ, যাওঁ। সন্ধ্যা, তই ভিডিঅ'টো কৰিবিনে? সকলো কথা ভিডিঅ' কৰিম। এতিয়া গৈ থাকোঁ ব'ল, কাইলৈ ৰাতিপুৱা ডাইনীৰ কথাটো আলোচনা কৰিম। ব'ল ৰ'দালি অথনিৰ পৰা কোনো খা খবৰেই নাই। অকলে তাই ভয়ো কৰিব পাৰে। ব'ল। আস্থা, ৰ'দালিটো শুনিয়া নাই? কি? তাই খিয়ালে খেদা নাইতো, এনেই আমাৰ ভয় লাগি আছে। কি কৰিম এতিয়া সন্ধ্যা? এনেকুৱাওতো হ'ব পাৰে, আমি তাত প্ৰায় এঘণ্টা থিয় হৈ থাকিলে তাই ভাগৰ লগাত চাগে তাই ঘৰলৈ গুচি গ'ল। হ'বও পাৰে। ব'ল অকণমান আগুৱাই যাওঁ, তাইক বিচাৰিবও লাগিব নহয়। ব'ল।
ৰদালি উঠছোনো তই কিয় শুই আছ ক'ত তহঁতি কাম হ'লনে সেইবোৰ বাৰু পিছত পাতিম আগতে তই আকৌ ইয়াত কিয় শুই আছ ইমান ওখ ওখ হাবিডত থিয় হৈ থাকোঁতে মুহে কামুৰি শেষ কৰিলে সেইবাবে এই মুকলি গছজোপাৰ তলতে শুই আছিলোঁ এতিয়া কহোঁ কি হ'ল ব'ল ব'ল এতিয়া বহুত ৰাতি হ'ল ঘৰত চিন্তা কৰিব পাৰে বাটত যাওঁতে কৈ যাম ব'ল ব'ল ঘৰতে যে কৈছে কাইলৈ বোলে মিনতি খুৰী হত্যা কৰিব গতিকে আমি অতি সোনকালে হাতে কামে লাগি মিনতি খুৰীৰ জীৱনটো ৰক্ষা কৰিব লাগিব তই ঠিকেই কৈছ এতিয়া যাওঁ ব'ল কালি ৰাতি টোপনি ক্ষতিও হ'ল ব'ল 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 চাহ খাব ভাবিলেনে কোনটো কথা ল'ৰাটোক ডাক্তৰ ওচৰলৈ নিয়া কথাটো তোক সেইটোত মাত মাতিবলৈ মানা কৰা নাই জানো তই কোন মোৰ ওপৰত মাত মাতিবলৈ মই আপোনাৰ পৰা মাত মতা নাই নহয় মাত্ৰ ল'ৰাটো এনে এটা অৱস্থা মাকজনীয়েনো কেনেকৈ চাই আহক বেচদেউ পূৰ্ণিমা যা বেচদেউক বহিবলৈ কিবা এখন আনি দে পূৰ্ণিমা তই ভিতৰলৈ যা আহা শুন ভিতৰলৈ যাওঁ মই কালিমাক সুধিছিলোঁ ডাইনী আন কোনো তহঁতৰ গাঁৱৰে সিমূৰে থকা মিনতি মিনতি এতিয়া চা তাইৰ বিয়াৰ এমাহমানৰ পিছতেই গিৰিয়েক ঢুকাল পিছে এতিয়া কি কৰিম বুলি ভাবিছে বেচদেউ কালি মোৰ মতে তাইৰ ঘৰখন জ্বলাই দিয়াটোৱে ঠিক তই আমাৰ লগতে গৈ কালিলৈ তাইৰ ঘৰখন জ্বলাই দি কিন্তু মই এনে কাম কৰিলে ভাল হ'ব জানো তোক ল'ৰাটো লাগেনে যদি লাগে তেন্তে তই সেই কাম কৰিবলৈ সাজু হৈ থাকিবি পিছে ৰমেশ মই কাৰোবাৰ ঘৰলৈ গ'লে খালী হাতেৰে আহিব নেপায় তেনে কৰিলে গৃহস্থী ঘৰৰে দুখ লাগে 1010 টকামান পালে ভাল আছিলে পূৰ্ণিমা কওকচোন যা এখন শৰাইত তামোল পাণ আৰু 1010 টকা লৈ আহ তোমালোক মোলৈ আজি কিয় বা মনত পৰিল খুৰী তোমালৈ আমাক সদায় মনত পৰে খালি সময়হে নাপাওঁ স্কুল আছে যেন স্কুলখন আকৌ বহুত দূৰ স্কুলৰ পৰা পাওঁতে প্ৰায় আকৌ 2 ঘণ্টা দালি সেইবোৰ কথা পাছত কবি নেকি আচল কথাটো পাহৰিলি নেকি হ'ব দিয়া ইয়াতে বহি আহা বহাহি ৰবা মই তোমালোকৰে চাহ কৰোঁ নেলাগে দিয়া খুৰী বেলেগ এদিনা খাম যোৱা যোৱা খুৰী অকণমানহে খাম নালাগে দিয়া খুৰী ঠাণ্ডা পানীকে দিয়া দালি তোক কেনেকৈ বুজাম
খুৰী তোমাৰ লগত এটা ডাঙৰ কথা আছে। তুমি গিৰিধৰ বেজক চিনি পোৱা নে? পাওঁ সি মানুহক ঠগি সমাজ ধ্বংস কৰিছে। মই তাৰ বিষয়ে ক'বলৈ আহিছোঁ। সন্ধ্যা ভিডিঅ'টো দেখুৱাই দেচোন। কি তাৰ ইমান সাহস মোক ডাইনী সজাবলৈ আহিছে তাক মই তোমাৰ খং উঠাটো স্বাভাৱিক, কিন্তু খং নকৰিবাচোন। খুৰী, এতিয়া তুমি খং কৰি থকা সময় নহয়। এতিয়াৰ পৰা ৰাতিলৈকে আমাৰ হাতত অতি কম সময় আছে, গতিকে আমি তোমাক যি কৰিবলৈ কৈছোঁ তুমি তাকেই কৰিব লাগিব। তুমি আমাৰ ঘৰলৈকে ব'লা। আমাৰ ঘৰলৈ গ'লে মা দেউতাক দুয়োৰে ভাল দিব। এতিয়া আমি গৈ থাকোঁ, সন্ধিয়া সময়ত আকৌ আহিম। ঐ মই খুৰীক থৈ আহিলোঁ, এতিয়া কি কৰিবি? সকলো কাম ৰেডি হৈ আছে। আচ্ছা, আঠুৱা চাঠুৱা লগালি নহয়? লগালোঁ দেই, একদম খুৰী শুই থকাৰ দৰে হৈ আছে। এতিয়া ব'ল, আমি তাৰ পৰা লুকাই চাই থাকিব পাৰিম। ব'ল। ঐ কোনোবা অহা যেন লাগিছে। ময়ো শুনিছোঁ, মনে মনে থাক, নহ'লে শুনিব। ঘৰত মিনতি নাই নেকি ৰমেশ? নহয় বেচদেউ, তাই গাঁৱৰ ইমূৰে থাকে বাবে সোনকালে শুই যায়। যা লম্বোধৰ, গোটাই ঘৰটো জ্বলাই দিবি। সকলো ভিডিঅ' তুলিলিনে? সকলো ভিডিঅ' তুলিলোঁ। পিছে এতিয়া থানালৈ যাবি নে কাইলৈ যাবি? সন্ধ্যা, আমি এতিয়া থানালৈ যোৱাটো উচিত হ'ব, কাৰণ মই ভাবোঁ সেই বেজটোৱে অতি সোনকালে হাতলৈ ধৰা পৰাটো। ময়ে বিচাৰোঁ। মায়ে ফোন কৰিছে। মা, সকলো কাম হ'ল, এতিয়াই আমি থানালৈ যাব লাগিব, গতিকে তোমালোকে ৰাতিপুৱাহে সকলো গম পাবা। আৰু এনেকুৱা এটা ঘটনা ঘটিব লাগেনে? হয় দে, ইমান অকলশৰীয়া মানুহজনী তেনেকুৱা হ'ব লাগেনে বাৰু? মানুহৰ কেতিয়া কি হয় কোনেও নাজানে। পুলিচ? কোনে মাতিছে পুলিচ? আমি মাতিছোঁ পুলিচ। সিহঁতক লৈ আহক। এইবোৰ কি হৈছে? ৰ'ব। বৰা, কাম এৰেষ্ট কৰক। মই ভাবিছিলোঁৱে এনেকুৱা এটা দিন আহিব বুলি। পাওক এয়া আপোনাৰ কৰ্মৰ ফল। কিন্তু নিৰ্দোষী মানুহজনীলৈহে বৰ বেয়া লাগিছে। ছাৰ, খুৰী মৰা নাই। যা, খুৰীক লৈ আহ। বৰা, ইহঁতৰ সাফল্য কথাবোৰ কাইলৈ বাতৰি কাকতত প্ৰকাশ কৰিব লাগিব। ওলাব ছাৰ, ইহঁতৰ কথা ডাঙৰ আখৰেৰে লিখা থাকিব। মই তোমালোকলৈ গৌৰৱ কৰোঁ।